তো ইয়াতে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। তো গাইজ আজি মই যাবলৈ ওলাইছোঁ মেলালৈ। তো বিহুৰ বাৰী বছৰে বছৰে মেলা আহে, দুটা ব্লগ বনাইছিলোঁ মেলাৰ, বাণিজ্য মেলা আৰু এটা আছিল হনুমান মেলা। তো আজি আকৌ বাণিজ্য মেলা, এতিয়া তাতে যাওঁ, তাতে গৈ দেখাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তো লেটছ গ'। তো গাইজ এই আমাৰ চাহ আহি গ'ল। তো ইয়াতে চাহ খাই আমি যাম মেলালৈ। তো গাইজ ফাইনেলি আমি আহি পাই গ'লোহি, গেটৰ ভিতৰত দি সোমাই আছো আমি। তো চাওক আজি বহুত ক্ৰাউড আছে, আজি আছে আকৌ ৰাহু আছে, আজি দুইটা চাম, আপোনালোকক দুইটা দেখাই আছো। এয়া ৰাহৰ গোপীসকল। তো গাইজ এইফালে হৈছে মেলা আৰু এইফালে ৰাস চলি আছে। তো এতিয়া ইয়াতে টিকেট কাউণ্টাৰ আছে, টিকেট কাটিব লাগিব। ইয়াতে টিকেট আছে 10 টকাকৈ। তো টিকেট কাটিলোঁ আমি, আমাৰ টিকেট কটা হৈ গ'ল। এতিয়া আমি ভিতৰলৈ সোমাওঁ। দুটা চাওক আহিয়ে লগে লগে দোকান, এইফালে হৈছে দোকানৰ কালেকশ্যন চব। ইয়াতে দোকান আছে, এইফালে চাওক লটাৰী, সেইফালে চাওক তো চকৰি ফাৰ্ষ্ট। তো ইয়াতে টিকেট আছে 60 ৰুপিজ। তো যোৱাকালি আহিছিলোঁ তাতে 80 ৰুপিজ আছিল, তো আজি কমি গৈছে, ডিছকাউণ্ট আছে। তো আজি চাওঁ কোনটোত উঠিব পাৰোঁ, যিকোনো এটাত উঠিম। আৰু এইটো উঠিছিলোঁ, এইটোত ইমান ভাল লগা নাই, এইটো দুবাৰ উঠিছোঁ। তো আজি অকণ বেলেগত উঠিম। গাইজ ইয়াৰ লগতে আছে সৰু পোৱালি, ইয়াতে উঠি পেলাই পূৰা জঁপিয়াই পূৰা ফূৰ্তি পাই সিহঁতে। চাওক কেনেকৈ উঠি আছে, চাওক এইটো বেষ্ট সিহঁতৰ কাৰণে। তো গাইজ ইয়াৰ লগতে চাওক সৰু পোৱালি হেলিকপ্টাৰ, ৰেলগাড়ী সৰু ল'ৰা ছোৱালীৰ কাৰণে। তো গাইজ এয়া চাওক ডাঙৰ চকৰিটো। তো এইটোত এবাৰ উঠিছিলোঁ, কিন্তু যেতিয়া উঠিছিলোঁ বহুত ভয় লাগিছিল, ফাৰ্ষ্ট টাইম উঠিছিলোঁ। তো এনেকুৱা লাগে যে তলত বহি আছোঁ বুলি নালাগে, দলিয়াই দিছোঁ বুলি লাগে এনেকুৱা। তো বেছি এইজন মানুহ উঠিব, ইয়াতে সৰু পোৱালিবিলাক উঠিব। এইটোতো উঠিব পাৰে, এইটো আৰু এটা চকৰি। তো ইয়াতে সৰু ল'ৰা ছোৱালীৰ কাৰণে ব'টিং কৰিব পাৰে, ব'টিঙৰ ব্যৱস্থা কৰি থৈ দিছে। তো ইয়াতে টিকেট লাগে। এক্সপিৰিয়েঞ্চ দিম পূৰা, হেভি এক্সপিৰিয়েঞ্চ হ'ব। ফাৰ্ষ্ট টাইম উঠি আছা নেকি? ফাৰ্ষ্ট টাইম ন? এতিয়া আমি এইটো উঠিম, তো এতিয়া আমি এইটোত উঠি আছোঁ ফাৰ্ষ্টত। ভয় লাগি আছে দেই। তো গাইজ আমি এতিয়া ডাঙৰ চকৰিত উঠি গ'লোঁ। তো উঠাৰ লগে লগে চাৰ্ট ষ্টাৰ্ট হৈ গ'ল। তো এতিয়া কপি আছে, চকু কপি আছে, ফাৰ্ষ্ট টাইম। তো স্পীড দিছে, অ' মাই গড। যেতিয়া ওপৰলৈ উঠোঁ তেতিয়া ভাল লাগে, যেতিয়া নামি যাওঁ তেতিয়া এনেকুৱা লাগে যে তলত একোৱেই নাই। কেনেকুৱা ভয় লাগি আছে নেকি? বহুত ভয় লাগি আছে। তো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। তো ইয়াতে চাওক তলত এতিয়া নাচি আছোঁ, এতিয়া ভাল লাগি আছে, এতিয়া ষ্টপ হৈ গ'ল, এতিয়া বিন্দাছ, নো টেনশ্যন। আপোনালোকে যদি ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব প্লিজ কৰি দিব। লগতে এটা কমেণ্ট কৰি দিব কেনেকুৱা পাইছে। বেয়া মজা ন? মজা যেনেকুৱা ভয়ো লাগে তেনেকুৱা। গাইজ ইয়াতে ট্ৰেডিশ্যনেল খোৱা আছে, চাওক ট্ৰেডিশ্যনেল খোৱা ইয়াতে আহিলে আপোনালোকে খাব পাৰিব। এইফালে হৈছে কাপোৰৰ কালেকশ্যন। তো ইয়াতে মেখেলা চাদৰ ট্ৰেডিশ্যনেল যিমান কাপোৰ আছে ইয়াতে আছে। আমি মেলা চোৱা আমাৰ হৈ গ'ল ইমানখিনি। আৰু এতিয়া যাওঁ আমি কি চাবলৈ, কি চাব যাম এতিয়া? ৰাস চাম। এতিয়া আমি ৰাস চাম। তো আপোনালোকক গৈ দেখাই আছোঁ। গাইজ এতিয়া আমি ৰাসৰ ভিতৰত সোমাই আছোঁ। বহুত ভিৰ, নাজানো দেখাব পাৰোঁ নে নাই, সোমাই আছোঁ এতিয়া। তাত চাহিল আহি গ'ল। তো এতিয়া কি চাবা? ৰাস চাম ন? আমি আহিলোঁ, বহুত ভিৰ। তো চাওঁ দেখিব পাৰোঁ নেকি, আপোনালোকক দেখাইছোঁ। চাওক কিমান এতিয়া আমি সেইটো চাইডে জেগা পোৱা নাই, তো ষ্টেজৰ পিছফালেদি গৈ আছোঁ। চাওঁ আজি জেগা ওলাবি আৰু আপোনালোকক দেখাই আছোঁ। আমি পিছফালে ষ্টেজৰ পিছফালে গৈ আছোঁ। চিট লাগে আমাৰ, চিটটো তেনেকৈ আহিছিলোঁ, কিন্তু আজাতে ৰখাই দিলে, আহিব দিয়া নাই। এতিয়া পিছফালে গৈ আছোঁ আমি, আপোনালোকক দেখাই আছোঁ। গাইজ এয়া আমাৰ ৰাইড ষ্টাৰ্ট হ'ল, কৃষ্ণসকল নাচি আছে।
তো গাইজ এতিয়া আমি মেলা চাই ৰাহু চালোঁ। তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ভিডিঅ'টো এতিয়া এণ্ড কৰিব ল'লোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ প্লিজ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম নতুন ভিডিঅ'ৰ লগত। তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ।